নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ ট্ৰেভেল ৰঞ্জন ইউটিউব চেনেললৈ আমি এতিয়া আজি আহিছো নেফানিলৈ ফুৰিবলৈ নাগালেণ্ডৰ হয় এটো জলনি দলং লোহাৰ এফালে ব্ৰিজ বনাই আছে আহক এতিয়া আমি দলংখন দেখুৱাইছো এখন নতুনকৈ বনাই আছে এখন জলনি দলং হয় নেফানিৰ গোটেই তলত হিলৰ কাম চলি আছে বহুতো মানুহ আহিছে তলত চাই আছে ফটো মাৰি আছে ফটো মৰাই খুব হেলিয়ে কিন্তু দলংটো নতুন ব্ৰিজত গৈ আমি দেখাবলৈ চেষ্টা কৰিম কেনেকৈ বনাই আছে নতুন ব্ৰিজটো এই জলনি দলংটো ব্ৰিটিছ দিনৰে হয় বহুত বছৰ হৈ গ'ল কিন্তু একো হোৱা নাই দুই তিনিটা এনে তাৰ ছিঙিছে আৰু এইবোৰ বেয়া হৈছে আৰু দলংটো সেউজীয়া পৰিৱেশ কাষতে পাহাৰটো লাগি আছে ভয় কৰিছে নেকি আমি এতিয়া নদীৰ তললৈ গৈ আছো নদীত নদীৰ তলৰ দৃশ্য আমি দলঙৰ ওপৰত আছিলো এতিয়া তললৈ আহিছো সুন্দৰ পৰিৱেশ পিকনিক প্লেচ হয় এইটো নেফানি পিকনিক স্পট এইটো ওপৰত আছে ব্ৰিটিছ দিনৰ জলনি দলং কাষতে বনাই আছে নতুনকৈ ব্ৰিজ কমপ্লিট হ'ব আৰু এখাপ আছে আৰু এই ভণ্টিজনী ভয় কৰিছে বৰপথাৰৰ পৰা আহিছে ন ফুৰিবলৈ দেউতাক মাক লগত আহিছে নতুন ব্ৰিজ বনোৱাৰ ওপৰত আহিলোঁ এতিয়া আপোনালোকক তলৰ পৰাই দেখুৱাইছিলে ব্ৰিজটো এতিয়া ওপৰৰ পৰা দেখুৱাই দিছোঁ গোটেই চাৰিজন এইটো বনাই আছে এইবিলাক কাম লাগি আছে এইটো চাইডে অলপ আছে আৰু বাকী শেষ হ'বগৈ এইফালে পাহাৰৰ ভিতৰত যায় নদী আছে এইফালে কাম লাগি আছে চেনকিপুলত আপোনাক দেখুৱাই দিম তলৰটো এইটো হ'ল অভাৰ ব্ৰিজ নতুন বনোৱাৰ পৰা দেখুৱাইছোঁ আপোনালোক জলনি দলংটো এই তলত আছে জলনি দলং ব্ৰিজটো বহুত ওখ বনাইছে নতুন ব্ৰিজ বনালে এইবিলাক গোটেই পাহাৰে এইটো ওখ টিলা পাহাৰটো পাৰ হ'লে মানে এইফালে ঘৰ পায় গাঁও এয়াই আৰু নেফানিৰ দৃশ্য সেউজীয়া পৰিৱেশে সেউজীয়া চাৰিওফালে সেউজীয়া সেউজীয়া নেফানিত আহিলে মানে ইয়াত এইটো হোটেলত খাব পাৰিব আপোনালোকে ধুনীয়া হয় ফেচিলিটি ঘৰৰ দৰে খাবলগীয়া বস্তুবোৰ এইটো মেনু আগৰ দেখুৱাটো হ'ল কিটচেন ৰুম এইটো হ'ল ইয়াত খোৱা ডাইনিং হল বঢ়িয়া ফেচিলিটি এয়াই আৰু নেফানিৰ দৃশ্য